নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মোৰ চেনেললৈ। আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আজি ব্লাউজৰ হাত কাটিং আৰু চিলাই কৰি দেখুৱাম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নটিফিকেশ্যনসমূহ পাই যায়। হাতখনৰ বাবে মই প্ৰথমে লাইনিং কাপোৰ লৈ লৈছোঁ। এয়া চাওক, 2 ভাঁজ কৰি 4 ভাঁজ কৰি দিছোঁ আৰু বন্ধ অংশটো নিজৰ গাৰ ফালে ৰাখি দিছোঁ। দীঘল মই 10 ইঞ্চি লৈছোঁ আৰু এয়া দেখুৱা ধৰণে বহলটো মই 7 ইঞ্চি লৈছোঁ। এয়া 7 ইঞ্চি জোখৰ পৰা মই 1.5 ইঞ্চি নমাই দিছোঁ, মানে তলত দি দিছোঁ চিনটো। এয়া 7 ইঞ্চিত চিন দি 2 ইঞ্চি চিলাইৰ কাৰণে এক্সট্ৰাকৈ ৰাখি দিছোঁ। হাতৰ ঘেৰটো 11 ইঞ্চি আৰু 11 ইঞ্চি 2 ভাঁজ কৰি লৈ মই 4.5 ইঞ্চিত চিন দি 2 ইঞ্চি এক্সট্ৰা চিলাইৰ কাৰণে ৰাখি দিছোঁ। এয়া মই চিন দিয়াৰ পৰা 10 ইঞ্চিৰ পৰা তলত 1.5 ইঞ্চিলৈ এনেধৰণে শ্বেপ এটা বনাই দিছোঁ। এয়া দেখুৱা ধৰণে শ্বেপ বনাই লৈছোঁ। এতিয়া মই আঁচডাল টানি ল'ম। ওপৰৰ 7 ইঞ্চিটোৰ পৰা মই তলৰ এয়া 4.5 ইঞ্চিত আঁচ মাৰি দিছোঁ আৰু 2 ইঞ্চিটো সেইধৰণে সমানকৈ আঁচ মাৰি লৈছোঁ। এয়া মই আৰু এবাৰ দেখাই দিছোঁ। দীঘলটো 10 ইঞ্চি, বহলটো 7 ইঞ্চিৰ তলত 1.5 ইঞ্চি লৈছোঁ আৰু চিলাইৰ কাৰণে 2 ইঞ্চি ৰাখি দিছোঁ। হাতৰ ঘেৰটো ঠিক একেদৰে 4.5 ইঞ্চি আৰু এক্সট্ৰা চিলাইৰ কাৰণে 2 ইঞ্চি। এতিয়া চিন দিয়াৰ ওপৰে ওপৰে মই এই ধৰণে কাপোৰখন কাটি লৈছোঁ। এয়া চাওক, 2 ইঞ্চি যি বঢ়াই দিছিলোঁ সেইখিনিত মই কাটি লৈছোঁ। এয়া জোখটোত এটা কাট লগাই দিম যাতে চিলাওঁতে সহায় হয়। এয়া মোৰ লাইনিং কাপোৰৰ হাতখন কাটি হৈ গৈছে। এতিয়া মই মেইন কাপোৰটো একেদৰে কাটি ল'ম। প্ৰথমে দেখুৱা ধৰণে এই মেইন কাপোৰটো মই 4 ভাঁজ কৰি লৈ লাইনিংটো ওপৰত বহাই লৈ কাটি দিছোঁ। এয়া চাওক, দেখুৱা ধৰণে কাটি লৈছোঁ। আজি মই একেবাৰে চিম্পুল ধৰণে ব্লাউজৰ হাতখন কাটি দেখুৱাইছোঁ। একো ডিজাইন দিয়া নাই বিশেষ। চাওক, চিম্পুল ধৰণে আমি কেনেদৰে হাতখন কাটিং আৰু চিলাই কৰিব পাৰোঁ তাকে দেখুৱাইছোঁ। বলকচোন চিলাইৰ মাজলৈ। এয়া ব্লাউজৰ মেইন কাপোৰটো মই চিধা ছাইডটো লৈ লৈছোঁ। তাৰে ওপৰত লাইনিংখন এই ধৰণে দিছোঁ, দি চিলাই লগাই ল'ম এটা। এয়া চাওক, সমানকৈ চিলাই লগাই ল'ম। হাতখনৰ যিটো লাইনিং সেইটো ওলোটাই দি লাইনিংখনত পৰাকৈ চিলাই এটা লগাই ল'ম। মন কৰিব যাতে মেইন কাপোৰখনত চিলাইটো নবহে। এয়া এতিয়া ভাঁজ কৰি ধুনীয়াকৈ চিলাই এটা লগাই ল'ম। এয়া চাওক, মেইন চিলাইটো লগাই লৈছোঁ। একেলগতে মই ধুনীয়াকৈ এয়া চাওক, লাইনিংখন মেইন কাপোৰৰ লগত চিলাই লৈছোঁ। এই ধৰণে কাষে কাষে চিলাই এটা মাৰি ল'ম আৰু এক্সট্ৰা কাপোৰখিনি ধুনীয়াকৈ চিলাই লগোৱা হোৱাৰ পিছত মই কাটি ল'ম। এয়া চিলাই লগাই মোৰ হৈ গৈছে। চিলাইৰ বাহিৰত যিখিনি এক্সট্ৰা কাপোৰ আছে এয়া মই কাটি লৈছোঁ দেখুৱা ধৰণে। ইয়াৰে পিছত মই হাতখন এই চাওক কাট এটা দি লৈছোঁ চিন হিচাপে। এয়া হাতখন ওলোটাই লৈ হাতখনৰ ফ্ৰণ্ট চাইডে এই ধৰণে শ্বেপ এটা দি ল'ব। এয়া চাওক, শ্বেপ এটা দি মই যেতিয়া হাতখন জইন লগাম তেতিয়া মই কাটি ল'ম। তেতিয়া ব্লাউজৰ হাতখন ফুলা ফুলা হৈ নাথাকে। এয়া চাওক, মই নেক্সট হাতখনো এই ধৰণে চিলাই লগাই লৈছোঁ আগৰখন দেখুৱাৰ ধৰণে। আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে। যিসকলে নতুনকৈ শিকি আছে তেওঁলোকৰ সহায় হ'ব বুলি মই এই ভিডিঅ'টো আগবঢ়ালোঁ। এয়া চাওক, নেক্সটখন হাতো মোৰ চিলোৱা হৈ গ'ল। এক্সট্ৰা কাপোৰখিনি কাটি লৈছোঁ, মাজত এটা কাট দি লৈছোঁ হাতখন সমান কৰি। দুইখন হাত এতিয়া মই একেলগে মিলাই লৈ এইফালেও ফ্ৰণ্টত, হাতখনৰ ফ্ৰণ্টত এই ধৰণে শ্বেপ এটা দি মই যেতিয়া জইন লগাম তেতিয়া কাটি ল'ম। এয়া চাওক, দুইখন হাত মোৰ এয়া ব্লাউজৰ চিলোৱা হৈ গৈছে। আশা কৰিছোঁ ভিডিঅ'টো চাই অলপ হ'লেও সহায় হ'ব আপোনালোকৰ। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে।